হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আছাম JKJD চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটোত যদি আপোনালোকে নতুন আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে আপডেট পাই থাকে। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ৰ অসমৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু প্ৰশ্নকেইটা আপোনালোকৰ সকলোৰে উপকাৰ হ'ব বুলি আশা কৰিছোঁ। তো বলক প্ৰশ্নলৈ। নাম্বাৰ 1, অসমৰ প্ৰথম মহিলা ITS কোন আছিল? উত্তৰটো হৈছে পাৰুল দাস। নাম্বাৰ 2, প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰটো আপোনালোকে নিশ্চয় জানে। উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। নাম্বাৰ 3, অসমীয়া ভাষাৰ প্ৰথম চনেট ৰচয়িতাগৰাকী কোন? উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। নাম্বাৰ 4, ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি আছিল? উত্তৰটো হৈছে অৰুণোদয় অসমৰ প্ৰথম সংবাদপত্ৰ আছিল। নাম্বাৰ 5, প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? উত্তৰটো হৈছে মাধৱ কন্দলী। নাম্বাৰ 6, অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল? উত্তৰটো হৈছে ছাৰ ছালেহ মহম্মদ আকবৰ হাইদাৰী। নাম্বাৰ 7, অসমৰ প্ৰাচীন নাম কি আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত এক্সামত আহি গৈছে, আপোনালোকে সকলোৱে জানে, তথাপি গুণগুণাই দিছোঁ। উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। নাম্বাৰ 8, অসমৰ তেল শোধনাগাৰ কেইটা আছে? উত্তৰটো হৈছে আমাৰ 4টা তেল শোধনাগাৰ আছে। নাম্বাৰ 9, অসমৰ প্ৰথম কথাছবিৰ নাম কি? উত্তৰ সকলোৱে জানো, জয়মতী। লাষ্ট নাম্বাৰ 10, অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰটো হৈছে টাইমছ অফ অসম। তো ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি মোৰ চেনেলটোত নতুন আহি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নমস্কাৰ, জয় আই অসম।